আজিৰ ভিডিঅ'টোত আমি কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যা চেপ্টাৰটিৰ অনুশীলনী 1.2 আৰু এইটো হ'ব পৰিমেয় সংখ্যা চেপ্টাৰটিৰ লাষ্টৰ পাৰ্টটো। অনুশীলনীটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো দিছে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহোৱা। 1 নম্বৰটো দিছে 9/5। এতিয়া প্ৰথম কামটো আমি কি কৰিম, এডাল সংখ্যা ৰেখা আঁকি লৈছোঁ। সংখ্যা ৰেখাডালত 0 মাজত দিছোঁ, 0টো আৰু সোঁফালে যিবিলাক পজিটিভ নাম্বাৰবিলাক 1 2 3 4 আৰু বাওঁফালে -1 -2 -3 এনেকৈ আঁকি লৈছোঁ। এতিয়া ছেকেণ্ড কামটো আমাৰ কি হ'ব, 9/5টো কোন দুটা স্বাভাৱিক সংখ্যাৰ মাজত আহিব বা কোন দুটা অখণ্ড সংখ্যাৰ মাজত আহিব সেইটো বস্তু আমি উলিয়াই ল'ম। এতিয়া চোৱা 5/5 মানে 1 আৰু 10/5 মানে 2। আমাৰ আছে 9/5, গতিকে 1 আৰু 2ৰ মাজত আহিব। এতিয়া আমি কি কৰিম, এই যিডাল সংখ্যা ৰেখা আছিলে এই সংখ্যা ৰেখাডালকে নেক্সট ষ্টেপত আমি ডাঙৰকৈ আঁকি ল'ম। তাৰমানে 1 আৰু 2ৰ মাজৰখিনি আঁকিম আমি। এতিয়া আমি কি কৰিলোঁ, আমাক দৰকাৰ হৈছে 1 আৰু 2ৰ মাজৰ পৰ্চনখিনি। 1 আৰু 2ৰ মাজৰ পৰ্চনখিনিতে 9/5টো আহিব। এতিয়া আমি কি কৰিছোঁ, 9/5 আছে। এতিয়া যিটো ডিনমিনেটৰ আছে 5 মানে হৰটো আছে 5, সেইটো কাৰণে আমি 1 আৰু 2ৰ মাজৰ পাৰ্টখিনি 5 ভাগ কৰিছোঁ। 5 ভাগ কৰিছোঁ এই পাৰ্টখিনি, আৰু তেনেকৈ 0 আৰু 1ৰ মাজৰ যিটো পৰ্চন আছিলে সেইটো 5 ভাগ কৰিছোঁ। 5 ভাগ কৰিলে কি হ'ব, 0ৰ পিছৰ বিন্দুটো আহিব 1/5, নেক্সটটো আহিব 2/5, এনেকৈ গৈ থাকিব। গৈ গৈ যিটো 2ৰ আগৰ পইণ্টটো, 2টো আছিলে কিমান 10/5, গতিকে তাৰ আগৰ পইণ্টটো হ'ব 9/5। গতিকে এই বিন্দুটোৱে হ'ব আমাৰ বঢ়াবলগীয়া বিন্দুটো 9/5। বাকীখিনি তোমালোকে মোহাৰি দিবা। 10/5টো মই বুজিবৰ কাৰণে লিখিছিলোঁ, এইখিনি লিখিব দৰকাৰ নাই। 1/5 বা 2/5 এই বিন্দুবিলাক বহাব দৰকাৰ নাই, অকল এই বিন্দুটো বহাই দেখাই দিলে হ'ল যে 9/5 বিন্দুটো 2ৰ আগৰ বিন্দুটো জাষ্ট। আৰু তোমালোকে এই সংখ্যা ৰেখাডাল স্কেল ব্যৱহাৰ কৰি আঁকিবা। আৰু প্ৰতিটো ভাগত মই 1 চেণ্টিমিটাৰকৈ লৈছোঁ। এই প্ৰতিটো ভাগত 1 চেণ্টিমিটাৰকৈ লৈছোঁ। তাৰমানে 0 আৰু 1ৰ মাজত আছে 5 চেণ্টিমিটাৰ, তেনেকৈ 1 আৰু 2ৰ মাজত আছে 5 চেণ্টিমিটাৰ। 5 চেণ্টিমিটাৰটো ভাগ কৰি লৈছোঁ, প্ৰতিটো ভাগতে 1 চেণ্টিমিটাৰকৈ পৰিছে। নেক্সট প্ৰশ্নটো কৰিলে তোমালোকৰ ক্লিয়াৰ হ'ব। নেক্সটটো আছে -2/13। -2/13 ইজ লেছ দেন 0, গতিকে 0ৰ আগফালে আহিব, 0ৰ বাওঁফালে আহিব। এতিয়া তোমালোকে চাবা এইটো -1 আৰু 0 তাৰ মাজত আহিব -2/13টো। এতিয়া প্ৰথমতে আমি কি কৰিছোঁ, যে যিডাল বাস্তৱ সংখ্যা ৰেখা সেই সংখ্যা ৰেখাডাল আঁকি লৈছোঁ। 0 1 2 3 এনেকৈ সোঁফালে গৈছে আৰু বাওঁফালে -1 -2 -3 এনেকৈ গৈছে। এতিয়া আমি গম পালোঁ যে 0 আৰু -1ৰ মাজত আহিব প্ৰদত্ত যিটো বিন্দু দিয়া আছে এই বিন্দুটো। এই বিন্দুটো তেতিয়াহ'লে আমি কি কৰিম, 0 আৰু -1টো আমি এক্সটেণ্ড কৰি ডাঙৰকৈ আঁকি লৈছোঁ। এতিয়া তলৰ হৰটো কি আছিলে, হৰটো আছিলে 13, গতিকে আমি 0 আৰু -1ৰ মাজৰ পাৰ্টখিনি 13 ভাগ কৰিম। দেখাই দিছোঁ, 1 ভাগ 2 ভাগ 3 ভাগ 4 5 6 7 8 9 10 11 12 13 13 ভাগ কৰিলোঁ। তোমালোকে দেখিছা 13 ভাগ কৰাৰ পিছত কি হ'ব আমাৰ কামটো, প্ৰথম বিন্দুটো আহিব তেতিয়াহ'লে 0ৰ পৰা বাওঁফালে ষ্টাৰ্ট হ'ব, 0ৰ পৰা বাওঁফালে যাব বস্তুবিলাক। তেতিয়াহ'লে কি হ'ব, প্ৰথম বিন্দুটো হ'ব -1/13, যিটো ছেকেণ্ড বিন্দু সেইটো হ'ব -2/13, এনেকৈ আগবাঢ়ি গৈ থাকিব। এইটো হ'ব -3/13, তেনেকৈ গৈ থাকিব বাকী বিন্দুবিলাক। গতিকে আমাৰ যিটো বঢ়াব দিছে বিন্দুটো সেইটো হৈছে -2/13, গতিকে তোমালোকে অকল এই বিন্দুটো দেখাই দিলে হৈ যাব। পিছৰ প্ৰশ্নটোলৈ মন কৰা, -5/7। -5/7 এইটো 0তকৈ সৰু আৰু -1তকৈ ডাঙৰ, গতিকে 0 আৰু -1ৰ মাজত আহিব। এতিয়া যিটো হৰ আছে, হৰটো আছে 7, গতিকে আমি -1 আৰু 0ৰ মাজৰ পাৰ্টটো আমি 7 ভাগ কৰিছোঁ। 7 ভাগ কৰি প্ৰথম বিন্দুটো কি হ'ব, -1/7, তেনেকৈ আগবাঢ়ি গৈ থাকিব। আগবাঢ়ি গৈ গৈ এইটো হ'ব 2 3 4 5, গতিকে এই বিন্দুটোৱে হ'ব -5/7। বাকীখিনি তোমালোকে দেখাবলৈ দৰকাৰ নাই, এইটো দেখাব দৰকাৰ নাই, অকল এই বিন্দুটো দেখাই দিলে হ'ব, এই বিন্দুটো দেখাই দিলে হ'ব। নেক্সট প্ৰশ্নটো চোৱা, কি দিছে, -1/3। -1/3, গতিকে এইটো 0তকৈ সৰু আৰু -1তকৈ ডাঙৰ, গতিকে -1 আৰু 0ৰ মাজত আহিব
ডাইৰেক্টলি মই ইয়াত পাতি দিছোঁ তলত যেহেতু হৰটো 3 আছে গতিকে আমাক ইয়াত কৰিবলৈ একো প্ৰব্লেম নাই আমি কি কৰিছোঁ -1 আৰু 0 -1 আৰু 0 তাৰ মাজৰ যিখিনি ভাগ সেইখিনি 3 ভাগ কৰি লৈছোঁ প্ৰতিটো ভাগতে 1 সেন্টিমিটাৰকৈ লৈছোঁ এই ভাগবিলাকত 1 সেন্টিমিটাৰকৈ লৈছোঁ তেতিয়া তোমালোকৰ বহিত স্কেলেৰেদি জুখিবলৈ সুবিধা হ'ব ঠিক আছে এইটো 1 সেন্টিমিটাৰকৈ লৈ পেলাই আমি নেক্সট কি কৰিম যেটো শূন্যৰ পৰা বাওঁফালে প্ৰথম বিন্দুটো আহিব সেই বিন্দুটো হ'ব -1/3 যেহেতু আমি 3 ভাগ কৰিছোঁ নেক্সট বিন্দুটো এই বিন্দুটো যদি আমি সদায় সেইটো কি হ'ব -2/3 গতিকে বুজি পাইছা চাগে আমাক যেহেতু -1/3টো বহাব কৈছে গতিকে এই বিন্দুটো আমি এনেকৈ ৰাউণ্ড কৰি দিম -1/3 নেক্সট প্ৰশ্নটো চোৱা 3/2 3/2 এইটো একতকৈ ডাঙৰ কাৰণ এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ গতিকে একতকৈ ডাঙৰ কিন্তু 2তকৈ সৰু 2 মানে কি 4/2 এনেকৈ লিখিব পাৰোঁ আমি গতিকে 1 আৰু 2 মাজত আহিব 3/2টো 1 আৰু 2 মাজত আহিব এতিয়া আমি কি কৰিম 1 আৰু 2 মাজৰ পাৰ্টখিনি দুভাগ কৰিম কাৰণ আমাৰ যিটো হৰটো আছে 2 কাৰণে দুভাগ কৰিছোঁ গতিকে শূন্যৰ পৰা যদি আমি আগবাঢ়োঁ প্ৰথম বিন্দুটো হ'ব 2/1 এই বিন্দুটো হ'ব 2/2 মানে 1 গতিকে এই নেক্সট বিন্দুটো হ'ব 2/3 আমাক বহাব দিছে 2/3 গতিকে আমি এই বিন্দুটো বহাই দেখালে হ'ব 2/3 বিন্দুটো আমি বহাই দিম এনেকুৱা ধৰণে ক্লিয়াৰ পিছৰ প্ৰশ্নটো চোৱা তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা প্ৰথমটো দিছে -3/5 আৰু দিছে 1/3 এতিয়া আমি কি কৰিম যেকেইটা হৰ আছে তোমালোকে আগতে পঢ়ি আহিছিলা মই আগৰ ক্লাছত এইটো ডিটেইলছ বুজাইছিলোঁ এতিয়া ডিটেইলছ বুজাই নাথাকোঁ আগৰ লিংকবিলাক মই তলৰ ডেছক্ৰিপশ্যনত দি দিম চাই ল'ব পাৰিবা এতিয়া আমাক প্ৰথম কামটো কি হ'ব 5 আৰু 3ৰ লসাগু লোৱাটো 5 আৰু 3ৰ লসাগু কিমান 15 গতিকে আমি এইটো 15লৈ কনভাৰ্ট কৰিম 5ৰ লগত কি পূৰণ কৰিলে 15 হ'ব 3 ওপৰটো 3ৰে পূৰণ কৰিম তলত যিহেতু 3ৰে পূৰণ কৰিছোঁ 3 3 গুণ 9 এতিয়া আমাৰ 1/3 আছে 1/3টো কি কৰিম আমি 3ৰ লগত কি পূৰণ কৰিলে 15 হ'ব 5 তলত 5ৰে পূৰণ কৰিছোঁ কাৰণে ওপৰটো 5ৰে পূৰণ কৰিম কি পালোঁ 5/15 এতিয়া 9/15 আৰু 5/15 তাৰ মাজত থকা সংখ্যাবিলাক কি হ'ব 4/15 3/15 2/15 1/15 আমাক কেইটা উলিয়াব কৈছে 5টা উলিয়াব দিছে গতিকে আৰু এটা লিখি দিওঁ -1/15 নেক্সট প্ৰশ্নটো চোৱা -2/3 আৰু 5/3 যিহেতু তলৰ হৰকেইটা একেই আছে আমাক উলিয়াব দিছে 5টা পৰিমেয় সংখ্যা 5টা পৰিমেয় সংখ্যা আমি পামনে প্ৰথমতে চাই লওঁ -2/3 আৰু 5/3 5/3 আগৰ সংখ্যাটো কি হ'ব এটা আহিব 4/3 এটা আহিব 3/3 এটা আহিব 2/3 1/3 নেক্সট আহিব 0/3 গতিকে 5টা পৰিমেয় সংখ্যা পাই গ'লোঁ 3/3 জেগাত আমি কি লিখিম 1 লিখিম বা 0/3 জেগাত আমি লিখিব পাৰোঁ 0 বুলি গতিকে এইকেইটা সংখ্যাই হ'ব এটা হ'ব 4/3 1 2/3 1/3 আৰু 0 এইকেইটা সংখ্যাই হ'ব -2/3 আৰু 5/3 মাজত থকা 5টা পৰিমেয় সংখ্যা নেক্সট প্ৰশ্নটো দিছে আমাৰ -5 আৰু -4 ইয়াৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লাগে আমি এইটো এটা বেলেগ নিয়মেৰে কৰি চাম গড় নিৰ্ণয় পদ্ধতি তোমালোকে পাই আহিছিলা আমি গড় নিৰ্ণয় পদ্ধতিৰে কৰিম ঠিক আছে প্ৰথমতে -5 আৰু -4 তাৰ গড় উলিয়াও যদি কিমান হ'ব -5 প্লাছ -4 ডিভাইডেড বাই 2 ইয়াৰ গড় উলিয়ালে কিমান হ'ব -9/2 ইজ ইকুৱেল টু -4.5 গতিকে এটা সংখ্যা আমি পাই গ'লোঁ মই ৰাউণ্ড কৰি কৈছোঁ চাই যাবা যিকেইটা সংখ্যা পাওঁ আমি এতিয়া নেক্সট ষ্টেপটো আমাৰ কি হ'ব যিটো আমি গড় পালোঁ গড়টোৰ লগত প্ৰদত্ত সংখ্যাকেইটাৰ যিকোনো এটা লৈ ল'ম আমি প্ৰথমতে -5ৰ লগত উলিয়াওঁ -5 আৰু -4.5 তাৰ যদি গড় উলিয়াওঁ কিমান হ'ব 5 4 9 9.5 ডিভাইডেড বাই 2 কিমান হ'ব -2 4 গুণ 8 15 হৈ যাব 2 7 গুণ 14 এক বাকী থাকিলে
2 5 গুণ 10 মাইনাছ 4.75 2 নম্বৰ পৰিমেয় সংখ্যাটো আমি পাই গ'লোঁ এতিয়া আমি কি কৰিম আৰু এটা সংখ্যা আছিলে আমাৰ -4 এতিয়া আমি -4ৰ লগত যেটো আমি প্ৰথমতে গড় পাইছিলোঁ -4.5 তাৰ গড় উলিয়াম কিমান হ'ব 4 4 8 8.5 ডিভাইডেড বাই 2 কিমান হ'ব -2 4 গুণ 8 2 2 গুণ 4 2 5 গুণ 10 গতিকে তিনটা পাই গ'লোঁ পৰিমেয় সংখ্যা এতিয়া আমি কি কৰিম যিকোনো এটা নতুন গড় সাপোজ 4.25 লৈছোঁ আৰু প্ৰদত্ত যেটো সংখ্যা আছিলে এটা আছিলে -5 এটা পালোঁ আমি -4.25 ইয়াৰ আমি গড় উলিয়াম আকৌ কিমান হ'ব 5 4 9.25 ডিভাইডেড বাই 2 কিমান হ'ব -2 4 গুণ 8 এক বাকি থাকিলে 12 2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 কিমান ল'লে -4.625 এটো আমি পাই গ'লোঁ গতিকে আমাৰ 4টা হ'ল আৰু এটা সংখ্যা লাগে এতিয়া আমি কি কৰিম -4 লগত -4.25 তাৰ গড় উলিয়াই দিম কিমান হ'ব 4 4 8 8.25 ডিভাইডেড বাই 2 -2 4 গুণ 8 2 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 পাঁচটা পৰিমেয় সংখ্যা আমি পাই গ'লোঁ এটা পালোঁ -4.5 এটা পালোঁ -4.75 নেক্সটটো পালোঁ -4.25 -4.625 -4.125 নেক্সট আমাৰ দিছে -2/-3 আৰু 3/7 ঠিক আছে আমি প্ৰথম কামটো কি হ'ব যেটো মাইনাস চিন আছে মাইনাস চিন ওপৰৰ তলে দুটা আছে দুটা কটাকটি যাব মানে 2/3 আৰু কি লালে 3/7 এতিয়া আমাৰ প্ৰথম কামটো হ'ব হৰগিটা একে কৰা 3 আৰু 7ৰ এলসিএম কিমান হ'ব লসাও কিমান হ'ব 21 হ'ব আমাৰ প্ৰথম কামটো হ'ব যেগিটা হৰগিটা 21 লে কনভাৰ্ট কৰা যেহেতু তলত 7 পূৰণ কৰিছো ওপৰটো 7 পূৰণ কৰিম 3/7 এটো কি হ'ব 7ৰ লগত কি পূৰণ কৰিলে 21 হ'ব 3 তলত 3 পূৰণ কৰিছো ওপৰটো 3 পূৰণ কৰিম 9/21 পাঁচটা সংখ্যা লাগে আমি চাম 10/21 11/21 12/21 13/21 পাঁচটা ওলালে জানো নোলালে 4টা ওলালে এতিয়া আমাৰ কামটো কি হ'ব ইয়াটো 2 ৰে পূৰণ কৰিম ইয়াটো 2 ৰে পূৰণ কৰিম কিমান ওলালে 2 14 28 21 2 গুণ 42 ইয়াটো 2 ৰে পূৰণ কৰিম ভ্যালুটো তেতিয়া সেম থাকিব কিমান হৈ গ'ল তলত 42 ওপৰত 9 2 গুণ 18 গতিকে আৰু এটা পৰিমেয় সংখ্যা পাই যাম আমি 18 আৰু 28 ৰ মাজত কি হ'ব 19/42 গতিকে আমি টোটাল 5টা পৰিমেয় সংখ্যা পাই গ'লো 3 নম্বৰ প্ৰশ্নটো চোৱা -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা উলিওৱা তাৰ মানে কি হ'ব লাগিব আমাৰ -2/5 আৰু 1/2 এই দুটা সংখ্যাৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে সংখ্যা কেইটা কি হ'ব লাগে ইয়াতকে সৰু আৰু ইয়াতকে ডাঙৰ ইয়াত 5টা সংখ্যা আহিব লাগে 5টা সংখ্যা আমি কেনেকৈ উলিয়াম এতিয়া প্ৰথম কামটো হ'ব হৰগিটা একে কৰা 5 আৰু 2 এলসিএম কিমান লসাগু 10 গতিকে আমাৰ প্ৰথম কামটো হ'ব যে হৰগিটা 10 কৰা 5ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 2 5 2 গুণ 10 2 2 গুণ 4 নেক্সট দুভাগৰ একটো আমি কি কৰিম কি হ'ব আমাৰ কামটো 2 ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 5 ওপৰটো 5 পূৰণ কৰিছো হেতু কাৰণে হৈ গ'ল এতিয়া আমি হৰ একে থকা দুটা সমতুল্য ভগ্নাংশ পাই গ'লো এতিয়া আমাৰ ইহত দুটাৰ মাজত থকা সংখ্যাবোৰ কি পাম 10 ভাগৰ 4 10 ভাগৰ 3 10 ভাগৰ 2 10 ভাগৰ 1 10 ভাগৰ 0 পাঁচটা পৰিমেয় সংখ্যা পালোনে এইগিটা ভগ্নাংশকে যদি আমি ভালকে লিখো 4/10 টো কি হ'ব 2/5 3/10 থাকিব এটো দুভাগৰ 2/10 টো কি হ'ব 1/5 হ'ব 1/10 আৰু এটো 0/10 টো হৈ যাব 0 গতিকে এই পাঁচটা পৰিমেয় সংখ্যা পালো আমি গতিকে অনুশীলনী 1.2 ত ইমানখিনি প্ৰশ্ন আহিছিলে আশা কৰো সকলোৱে বুজি পালা নেক্সট ভিডিঅ'ত আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম অধ্যায় 2 এটা চলকযুক্ত একক ঘাতৰ সমীকৰণ গতিকে ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ